আপোনাক যিজন মানুহে বেয়া পায় কেৱল নিথকত নহয়, সপোনতো আক্ৰমণ কৰিব পাৰে। আৰু যিজনে আপোনাক হৃদয়ৰ পৰা ভাল পায় সেইজনে বাস্তৱতো সপোনতো ভাল উপদেশ দিব। কেৱল এগৰাকী ব্যক্তিকে নহয়, 10জনৰো উপকাৰ সাধন কৰে তেওঁ। আজিৰ পৰা প্ৰায় 25 বছৰৰ আগতে ঘটি যোৱা বাস্তৱ সত্যবোৰে সন্ধ্যাক এতিয়াও সপোনত আক্ৰমণ কৰিবলৈ আহে। আৰু সেই একেটা সপোনকে তাই বহুবাৰ দেখিছে। শুবৰ সময়ত ভগৱানৰ নাম লৈ শুৱে যদিও এই সপোনটোৱে তাইক খেদি ফুৰে। আজি আকৌ সপোনটো দেখি তাই উচুপি উঠিছে। 25 বছৰৰ আগৰ সেই নিঃসংগ অসহায় অৱস্থাত বহুতো দুখৰ দিন পাৰ কৰি আহিছে। অতীতৰ দিনলিপিত দুখৰ পৃষ্ঠাত মূৰ থৈ বাৰে বাৰে শিয়ৰি উঠে তাই। মনৰ পৰা মচি দিম বুলি ভবা কথাবোৰ বাস্তৱে ৰিঙিয়ায়। কথাবোৰ মনত পৰিলে সন্ধ্যাৰ গাৰ নোম এতিয়াও শিয়ৰি উঠে। তাই মনে মনে প্ৰাৰ্থনা কৰে, হে ভগৱান, নাৰীসকলক কেতিয়াও এনেকুৱা দুখৰ পৰিস্থিতিত নেপেলাবা। প্ৰথম সন্তানৰ জন্মৰ ঠিক 2 বছৰ পাছত সন্ধ্যা আকৌ মাক হ'বলৈ ওলাইছিল। স্বামীৰ চাকৰি সূত্ৰে তেওঁ বহু দূৰত থাকে। প্ৰায় 7-8 মাহৰ মূৰতহে ঘৰলৈ আহিবলৈ সুবিধা পায়। সন্ধ্যাৰ গা বন্ধ হোৱাৰ পৰা বহু অশান্তিত ভুগি আছিল। প্ৰথম সন্তান চোৱা চিতাৰ উপৰিও নিজক চম্ভালিব লাগে। সময়মতে উপযুক্ত আহাৰ, সময়মতে টোপনি যোৱাৰ পৰা বিৰত থাকিব লগা হয়। তাইৰ স্বামীৰ যৌথ পৰিয়ালৰ বাবে এনেবোৰ সমস্যাই দেখা দিছিল। ইমান কেইজন ককায়েক ভায়েকৰ মাজত প্ৰায় কাজিয়া হৈ থাকে। সৰু সৰু কথাতে খণ্ডযুদ্ধ নহলে সিহঁতৰ দিনবোৰ নগৈছিল। সেই ক্ষণবোৰত সন্ধ্যাই নিতাল মাৰি সকলোবোৰ শুনি থাকে। স্বামীৰ লগত থাকোঁতে যিখিনি পাব লাগে সেইখিনি তাই কেতিয়াও নাপায়। ভাগ্যক বিশ্বাস নকৰে যদিও মনতো নিচুকাবলৈ নিজৰ ভাগ্যকে দুখ দি সন্ধ্যা দৈনন্দিন কৰ্তব্যৰ মাজত সোমাই পৰে। এবাৰ গিৰিয়েক ঘৰলৈ আহোঁতে তাইৰ চকুৰ আগতে বিভৎস ঘটনা এটা দেখিলে। সেই সাধাৰণ কথাতে তাই গিৰিয়েকক 2জন ককায়েকে বৰ বেয়াকৈ মাৰিলে। তাইৰ অকণমানি 2 বছৰীয়া সন্তানটোৱে সেইবোৰ দেখি ভয়তে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তাই ভয়তে বিব্ৰত হৈ চুবুৰীয়াৰ ঘৰত সোমাই দিলেগৈ। গৰ্ভত থকা সন্তান আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি তাই কান্দি পেলালে। এনেকুৱা এটা পৰিৱেশ আৰু এনে এখন ঘৰত সন্তানৰ ভৱিষ্যত পায় ক'ত? কি দেখি কি শিকি ডাঙৰ হ'ব সিহঁত? হঠাৎ বেছি চিঞৰ বাখৰ শুনি দৌৰি চাবলৈ যাওঁতে দেখে গিৰিয়েকৰ নাকে মুখে তেজ। তাই কিবা এটা ক'বলৈ লৈছিলহে, বৰজনাকে কোৰ এখন লৈ তাইক খেদি আহিল। একে ঠাইতে ৰৈ থাকি তাই বৰজনাক লৈ চাই থাকিল। তেওঁ ৰৈ গ'ল। এইজন পশুনে মানুহ, যাক তাই পিতৃৰ তুল্য জ্ঞান কৰে। কণমানিটোক কচুত লৈ গিৰিয়েকক ধৰি ধৰি ভিতৰলৈ লৈ গ'ল। মানুহবোৰৰ এনেকুৱা চৰিত্ৰ থাকিব পাৰে বুলি তাই কাহানিও ভবা নাছিল। এমাহৰ পাছত গিৰিয়েক চাকৰিৰ ঠাইলৈ গুচি যোৱাত সন্ধ্যা আকৌ অকলশৰীয়া হৈ থাকিল। লাহে লাহে তাইৰ ওপৰত মানসিক অত্যাচাৰ বাঢ়ি আহিল। নাদৰ পানী, বাথৰুম, লেট্ৰিন এইবোৰ একোৱেই ব্যৱহাৰ কৰিবলৈ নিদিয়া হ'ল। গৰ্ভৱতী নাৰী এগৰাকীক ইমান অত্যাচাৰ কৰিব পাৰে বুলি তাই কেতিয়াও ভবা নাছিল। চিন্তাত দিক বিদিক হেৰুৱাই পেলালে। কিবা এষাৰ ক'লেও সকলোৱে কাজিয়া কৰিবলৈহে খেদি আহে। বিশেষকৈ যাক দুজনীয়ে অকণো ভাল চকুৰে নাচায়। নিজৰ ভাগ্যকে ধিয়াই ঘৰৰ পিছফালৰ হাবিখনতে নিত্য নৈমিত্তিক কাম ফেৰা সামৰি চুবুৰীয়া ঘৰৰ পানী আনি খাইছিল। জীৱনৰ ইমান সমস্যাবোৰৰ মাজতো সন্ধ্যাই কেতিয়াও কিতাপৰ সংগ এৰা নাছিল। সময় পালে কিতাপৰ মাজতো সোমাই পৰিছিল। বিশেষকৈ আশাপূৰ্ণা দেৱীৰ প্ৰথম প্ৰতিশ্ৰুতি নামৰ কিতাপখন
এখনে যথেষ্ট সাহস দিছিল। কিতাপ এখনেই সন্ধ্যাৰ বাবে শ্ৰেষ্ঠ বন্ধু আছিল। মাৰ্কিন লুথাৰৰ এটা বাণীতে বিশ্বাস কৰে যে বৰ্তমান আৰু ভৱিষ্যতৰ বাবে এখন ভাল কিতাপ আপোনাৰ বাবে ভাল বন্ধু। আৰু মহৎ লোকৰ বাণীয়ে তাইক যথেষ্ট সাহস দিছিল। মাতৃৰ সংস্কাৰেই সন্তানৰ ভৱিষ্যত। নেপোলিয়ন বোনাপাৰ্ট, তোমাৰ বুদ্ধিয়েই তোমাৰ গুৰু। উইলিয়াম শ্বেক্সপিয়াৰ, মাতৃৰ হৃদয় শিশুৰ বাবে এখন বিদ্যালয়। SW বিচাৰ, এই এনেধৰণৰ মহৎ লোকৰ বাণীবোৰে তাই বাৰে বাৰে পঢ়িছিল আৰু জীয়াই থকাৰ প্ৰেৰণা পাইছিল। প্ৰসৱৰ দিন চমু চাপি অহাৰ লগে লগে সন্ধ্যাৰ গাটো বেছি বেয়া কৰি আহিছে। হয়তো আৰু 2-3 দিন। পৰিয়ালৰ পৰা অকণমান হ'লেও সহায় পাব বুলি ভাবি আছিল। নাই, কোনেও তাইক অলপো গুৰুত্ব দিয়া নাই। লাহে লাহে শৰীৰৰ লক্ষণসমূহ পৰিৱৰ্তন হৈ আহিছে। এদিন পুৱাৰ পৰা সন্ধ্যাৰ পেটত সহ্য কৰিব নোৱাৰা বিষ। ডাঙৰ সন্তানটো ভোকতে ঠেৰেঙা লগাকৈ কান্দিছে। বিচনাৰ পৰা উঠি তাক কিবা এটা খাবলৈ দিব পৰা নাই। সি হাত দুখন দাঙি মা মাকৈ কান্দিছে। তাইৰ শৰীৰত যেন জুইহে লাগিছে। নিজকে শেষ কৰি দিবলৈ মন গ'ল। সন্ধ্যাৰ পৰা গুমগুমাই থকা আকাশখনে ৰাতিলৈ বিজুলী ঢেৰেকনিৰ সৈতে বৰষিলে। তাইৰ বেদনা তীব্ৰ হৈ আহিল। বিপদে লগ নেৰা হ'ল। ল'ৰাটোক খুৱাবলৈ চেষ্টা কৰিলে, কিন্তু নাই, তাই নিজকে চম্ভালিব নোৱাৰা হ'ল। ৰাতি 10মান বজাত ল'ৰাটোক বিচনাতে থৈ লেট্ৰিনৰ বাবে বাহিৰলৈ দৌৰ মাৰিলে। কিন্তু লেট্ৰিন আৰু বাথৰুমত প্ৰকাণ্ড তলা লগাই থোৱা আছে। তাই উপায় নাপাই বাৰীলৈ দৌৰ মাৰিলে। ধাৰাসাৰ বৰষুণ, কাণতাল মৰা গাজনিৰ শব্দ। মৰহা কৰি পুৰণি বাৰীৰ আমজোপাৰ তলতে সন্ধ্যা বহি পৰিল। কি কৰিলে তাই শান্তি পাব ধৰিব পৰা নাই। মাজে মাজে বিজুলীৰ পোহৰত গোটেইখন পোহৰাই তোলে। তাই তেতিয়াহে মন কৰিলে, আমজোপাৰ ডালবোৰত বহুত শগুন বহি আছে। হয়তো আশে পাশে ক'ৰবাত শগুন মৰিছে। হাবিৰ পৰা ওলাই আহি নাদৰ পৰা 2 বাল্টিমান পানী তুলি গাত ঢালি ল'লে। বৰজনাকে কোন কোন বুলি দমদমাই উঠিল। বিজুলীৰ চমকনিত দেখিলে বৰজনাক আহি লেট্ৰিন বাথৰুমত তলা লাগি আছে নাই সেয়ে চাইছে। তাই মুখেৰে একো নকলে। ৰুমলৈ সোমাইয়ে দেখে ল'ৰাটোৰ বিচনা পৰা মাটিত পৰি কান্দি আছে। কাষৰ ৰুমৰ পৰা এজনে চিঞৰি উঠিল, ঐ ঐ, আমাৰ টোপনি ক্ষতি কেলে কৰিছ? ইমান অশান্তি কিয়? সন্ধ্যাই যেনে তেনে ল'ৰাটোক উঠাই ৰাতিপুৱালৈ বাট চালে। ভগৱানক প্ৰাৰ্থনা কৰিলে, যেনে তেনে বচাই দিয়ে মোক এই কণমানিটোৰ বাবে। গোটেই ৰাতি যন্ত্ৰণাত ভুগি ভুগি বোৱাৰী পুৱাতে উঠি নামঘৰলৈ সেৱা আদি জনাই প্ৰায় 62 কিলোমিটাৰ দূৰৈত থকা মাকৰ ঘৰলৈ বুলি ওলাই গ'ল। কোনো এজন মানুহে তাইক কথা এটা নুসুধিলে। সেইদিনা ৰাতি প্ৰায় 9 বজাত কন্যা সন্তানটি জন্ম দিলে। সন্ধ্যাই অনুভৱ কৰিলে যে তাই আৰু এক যন্ত্ৰণা জন্ম দিলে। সময় বোৱতী নদীৰ দৰে। সেই নদীতে জীৱন নামৰ নৌকাখনি মেলি এক অন্তহীন যাত্ৰাত তাই আগুৱাই গ'ল। আজি 25 বছৰৰ পাছতো তাই বৰজনাকে কোৰ এখন লৈ মাৰিবলৈ খেদি অহা দৃশ্য সপোনত বাৰে বাৰে দেখি থাকে। মনৰ দুখবোৰ পাতলাবলৈ সন্ধ্যাই কাকো একো কথা ব্যক্ত নকৰে। প্ৰতিটো কথা দিনলিপিৰ বুকুত লিপিবদ্ধ কৰি মনৰ কিছু দুখৰ ওজন কমাইছিল। 6-7 বছৰৰ আগতে তাই আকাশক লগ পাইছিল। আকাশ মানে তাইৰ একমাত্ৰ বিশ্বাসী বন্ধু। জীৱনৰ দুপৰীয়া বেলিকাত সেইজন ব্যক্তিক লগ পাই তাই নিজকে ধন্য মানিছে। সকলো সুখ দুখৰ কথা তেওঁৰ আগত ক'ব পাৰে।
এদিন আকাশে কোৱা কথাকেইষাৰে তাইক অকণমান মুকলি আকাশৰ ঠিকনা দিলে। সন্ধ্যা আপোনাৰ সুখ দুখৰ ভাগ নকৰিব পাৰে। হয়, আকাশেই একমাত্ৰ বন্ধু যাক সকলো সময়তে বিশ্বাসত ল'ব পাৰি। অফিচৰ সমস্যাৰ পৰা ঘৰুৱা সমস্যা সকলো তেওঁ খোলাখুলিকৈ ক'ব পাৰে আৰু প্ৰতিটো সমস্যাৰ সমাধান তাইক দি আহিছে তেওঁ। কিন্তু এনেকুৱা দুখৰ কথা তাই কেতিয়াও তেওঁক কোৱা নাই। আজি সপোনটোৱে তাইক কন্দুৱাওঁতে এনে লাগিল। আকাশে যেন তাইৰ কাষত বহি বুজাইছে, নাই নাকান্দিবা সন্ধ্যা। আপুনি মোক বিশ্বাস কৰি বন্ধু হিচাপে গ্ৰহণ কৰিছে। যেতিয়া আপুনি দুখী হয়, মোৰো দুখ লাগে। মই সকলো সময়তে আপোনাৰ লগত আছো। মই নাথাকিলেও মোৰ আত্মা থাকিব। আপুনি যিজন মানুহক বেয়া পায়, সেইজনৰ কথা এক মিনিটো নাভাবিব, কাৰণ সেইজন মানুহে দি থকোতে নহয়, সপোনতো আক্ৰমণ কৰিব পাৰে। যিজনে আপোনাক হৃদয়ৰ পৰা ভাল পায়, সেইজনে বাস্তৱতে নহয়, সপোনতো ভাল পৰামৰ্শ, ভাল উপদেশ দিব। তেওঁ কেৱল এগৰাকী ব্যক্তিকে নহয়, 10জনৰো উপকাৰ সাধন কৰিব পাৰে। ধন্যবাদ।